নমস্কাৰ বন্ধুসকল, কি খবৰ ইউটিউব ভাবছিলে আপোনালোকক স্বাগতম। আজি গম পায়ে মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু আমাৰ বায়ে মেট্ৰিক পৰীক্ষা দিছিলে, আজি ৰিজাল্ট দিছে, তাই ডিষ্টিংশ্যন পাইছে আৰু আজি ভিডিঅ'টো আপোনালোকক দেখুৱাম, চাই থাকিব শেষলৈকে। আজি আমাৰ ঘৰখনৰ আনন্দ দিন। আজি আমাৰ বায়ে মেট্ৰিকৰ ৰিজাল্টত ডিষ্টিংশ্যন পাইছে আৰু তাইক আপোনালোকক দেখুৱাই দিছোঁ কি তাই পাইছে নম্বৰ কৈ দিব আপোনালোকক, চাই থাকক। বাগলৈ যাওঁ বোলো, কেতিয়া আপোনালোকক চিনাকি কৰি দিওঁ। বাক আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু বায়ে এয়া মেট্ৰিকৰ বিষয়ে ক'ব, চাই থাকক। আজি তোমাৰ কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে। অঁ, আৰু তোমাৰ পাৰ্চেণ্টেজ কিমান? মোৰ পাৰ্চেণ্টেজ 91.67। অঁ, আৰু তোমাৰ এই অংকত কিমান পালা? 94। আৰু তোমাৰ ইলেক্টিভ ছাবজেক্ট কি? সংস্কৃত। অঁ, সংস্কৃতত কিমান পালা? সংস্কৃততো 94। তোমাৰ আজি কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ভালেই লাগিছে। তুমি এতিয়া কিহত পঢ়িবা বুলি ভাবিছা? মই এবাৰ ছায়েন্সতে পঢ়োঁ নেকি। অঁ, ভাল কথা, আৰু পঢ়িবা। থেংক ইউ। ধন্যবাদ। এই আমাৰ জাতপেহাৰ ল'ৰা। হাই। আৰু আমাৰ বায়ে এবাৰ মেট্ৰিকৰ ৰিজাল্ট দিছে, আপোনালোকে গম পালেই, আৰু চাই থাকক বাৰু। ব'লক পটককৈ স্কুলৰ পৰা আহোঁগৈ, চাই থাকক ভিডিঅ'টো। আকৌ স্কুললৈ আহিছোঁ, ব'লক স্কুললৈ যাওঁ ব'লক। এইখনেই হ'ল আমাৰ স্কুল দেখিছে, ব'লক আমি এতিয়া ফিল্ডলৈ যাওঁ। আমাৰ লগৰ তিনিটা আছোঁ, মই, স্বপ্নিল আৰু সুভতি, দেখিছে। তোমাৰ আজি কেনেকুৱা লাগিছে? আজি ইমান বেয়া লগা নাই, তথাপিও প্ৰথমতেতো চখ হ'লোঁ অকণ যে ইমান ফটককৈ ৰিজাল্টটো কেনেকৈ দি দিব। 30 তাৰিখ যিহেতু ডেট দিছিল আৰু ৰিজাল্টটো ইমান ভবামতে নহ'ল, তথাপিও যি হৈছে আৰু ভগৱানৰ ওপৰত এৰি দিছোঁ। তেনেকৈ যে আমাৰ ভৱিষ্যতে হয়তো মেট্ৰিক দিব, যিখিনি অহা আছে সেইখিনি কৈছোঁ। আমি যথেষ্ট এক্সপিৰিয়েঞ্চ পালোঁ যে কেনেকৈ পঢ়িব লাগে, আৰু ভৱিষ্যতকে ক'লোঁ অকণমান কষ্ট কৰক। ৰিজাল্টটো যদি ইমান ইম্পৰ্টেণ্ট হয়, তথাপিও এটা কনফিডেঞ্চ লেভেলটো আপ হয় যদি ৰিজাল্টটো ভাল হয়। সেইকাৰণে সেয়াই আজি ভাল লাগিছে। ইয়াৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'টো। আজি বহুত কষ্ট কৰিছে ল'ৰাটোৱে। অঁ, ইয়াৰো আছে যথেষ্ট, ইহঁতি আপোনাক দেখুৱাই দিব ভিডিঅ'খিনি যথেষ্ট। এটা চেনেলে নাই, খুব প্ৰতিভা আকৌ চেনেল নাই, আপোনালোকে তাত ছাবস্ক্ৰাইব নকৰিব। হ'ব বাৰু, দেখিলে শিৱানন্দে এটা ক'লে আপোনালোকক, আৰু হ'ব বাৰু চাই থাকক আৰু পাতিব। এয়া আমাৰ বৰ্তা, আজি কেনেকুৱা লাগিছে? বিৰাট ভাল। এয়া আমাৰ আইতা আজি কেনেকুৱা লাগিছে? আজি মোৰ বৰ আনন্দৰ দিন আৰু আনন্দ লাগিছে। এয়া আমাৰ মইনা, পেহাৰ ল'ৰা, তোৰ কেনেকুৱা লাগিছে? মজা ভাল লাগিছে, আৰু হায়াৰ ছেকেণ্ডেৰীত আৰু ওপৰ এইটোৱে আশা কৰিছোঁ। এয়া আমাৰ মা, কেনেকুৱা লাগিছে আজি? যথেষ্ট ভাল লাগিছে। আজি ইমান ধুনীয়া এটা পৰিৱেশ, আজি সকলোৱে গোটেই মানুহখিনি গোট খাইছোঁ, ইমান ভাল লাগিছে। তাই ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে, আমাৰ বংশলৈ, আমাৰ ঘৰখনলৈ আৰু ওচৰ চুবুৰীয়া পৰিয়াল সকলোলৈকে এটা ভাল সুনাম অৰ্জন কৰিছে। ভৱিষ্যতে যাতে তাই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ইয়াতকৈ ভাল হয়, তাই আমি কামনা কৰিছোঁ। ধন্যবাদ। এয়া আমাৰ বৰমা, কি লাগিছে আজি? কেনেকুৱা লাগিছে? ভালেই লাগিছে, আৰু কেলেনো বেয়া লাগিব। কষ্ট সাৰ্থক হৈছে আৰু মই সেইটোকে ভাল পাইছোঁ। ডাঙৰ বা, আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমি সঁচাকৈ বহুত আনন্দিত হৈছোঁ, কাৰণ তাই যথেষ্ট কষ্ট কৰে আৰু তাইৰ কষ্টখিনি যে আজি সাৰ্থক হৈছে তাৰ বাবে সঁচাকৈ আনন্দিত হৈছোঁ। আৰু তাইৰ বায়েক হিচাপত সেইকাৰণে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। ঘৰখনৰ লগতে গাঁওখনৰ চবৰে তাইৰ মনটো তাই উজ্বলাব পাৰিছে, তাৰ বাবে সঁচাকৈ আনন্দিত হৈছে। আৰু ভৱিষ্যতে তাইৰ সকলোবোৰ সপোন যাতে পূৰ হওক আৰু তাই হায়াৰ ছেকেণ্ডেৰীত আৰু ভাল ৰিজাল্ট কৰক, তাৰে কামনা কৰিছোঁ। এয়া আমাৰ ককাই বাক অ আ ক খ শিকাইছিলে, আৰু ককা আজি আপোনাৰ কেনেকুৱা লাগিছে? আজি বৰ ধুনীয়া লাগিছে। তাই সংবাদটো শুনি সঁচাকৈ মনত আনন্দ লাগিছে। ঘৰত থাকিব নোৱাৰি কাউকে আহি ইয়াত পাই গ'লেহি খবৰ ল'বলৈ। মই তাই ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। বছ হ'ব নহয়। এই আমাৰ পাপা আৰু বাৰ, এয়া খুৰাক। আজি পাপা কেনেকুৱা লাগিছে? আজি মই নথৈ আনন্দ পাইছোঁ, কাৰণ তাই এজনী যথেষ্ট মেধাৱী ছাত্ৰী, কাৰণ তাই যথেষ্ট কষ্ট কৰে। কোনো টিউশ্যন নোহোৱাকৈ তাই আজি ঘৰখনলৈ এটা সুনাম কঢ়িয়াই আনিলে। এয়া মোৰ কন্যা প্ৰাৰ্থনা হাজৰিকা। তোমাৰ কেনেকুৱা লাগিছে? তাইৰ নতুন ভৱিষ্যত মই উজ্জ্বল কামনা কৰিলোঁ। তাই যথেষ্ট কষ্ট কৰিব পৰা এজনী ছোৱালী, কাৰণ এই ঘৰখনলৈ সুনাম কঢ়িয়াই অনা তাইৰ প্ৰথমজন ব্যক্তি বুলি ক'লেও ভুল নহ'ব। তাইৰ জীৱন সুখ শান্তি সমৃদ্ধিয়ে ভৰি পৰক, ইয়াকে মই কামনা কৰিলোঁ। এতিয়া আমাৰ জাতপেহাই বাক এখন ফুলাম গামোচা পিন্ধাব। মই তেওঁ সুনাম অৰ্জন কৰাৰ কাৰণে